দাবীত শোণিতপুৰৰ বালিপৰাটো আজি অভিনৱ প্ৰতিবাদ দীৰ্ঘদিনে বান খহনীয়া সৰ্বশান্ত কৰি অহা ৰাইজে সমূহীয়া মুণ্ডন কৰি সাব্যস্ত কৰিলে প্ৰতিবাদ সমস্যা সমাধানৰ দাবীত আছুৰ সহযোগত অসম সেনাই আহ্বান জনালে 24 ঘণ্টীয়া অনশন কাৰ্যসূচীৰ অংশ ল'লে বহুজন লোকে শোণিতপুৰৰ বালিপৰাত সমূহীয়া মুণ্ডন বান গৰাখহনীয়া সমস্যা সমাধানৰ দাবীত প্ৰতিবাদ আছু অসম সেনাৰ 24 ঘণ্টীয়া অনশন কাৰ্যসূচী বান খহনীয়াই সৰ্বশ্ৰান্ত কৰিছে অঞ্চলটোৰ ৰাইজক বানপানীৰ সমস্যাই যেন বালিপাৰাক লগ নেৰা হৈছে এই সমস্যাটো সমাধান কৰাৰ দাবীত প্ৰত্যেকবাৰে বিভিন্ন দল সংগঠনে বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈ আহিছে যদিও এই ক্ষেত্ৰত ফলপ্ৰসূ আজিলৈকে হ'ব পৰা নাই বিভিন্ন দল সংগঠনকে ধৰি স্থানীয় ৰাইজ আৰু কিমান প্ৰতিবাদ কৰিব 70 দশকৰ পৰাই সমস্যা সমাধানৰ দাবীত প্ৰতিবাদ কৰি ভাগৰি পৰিছে বালিপৰাৰ বাসিন্দা সেয়ে আজি প্ৰতিবাদৰ এই চৰম পন্থা মুণ্ডন কৰি বান গৰাখহনীয়া সমস্যা সমাধানৰ দাবী বছৰে বছৰে তেনেকা হয় খতুৱাই কিবা এটা প্ৰতিবাদ হয় আকৌ গৈ পেলাই সমস্যা সমাধান হয় বুলি প্ৰতিশ্ৰুতি দিয়ে চৰকাৰৰ পাছত চৰকাৰ আহিলে কিন্তু প্ৰত্যেকবাৰ সব একেই হয় চ' আমি চৰকাৰৰ আজি এইখন কাৰ্যসূচীৰ পাছত এনেকা সচেতন কৰিব বিচাৰিছোঁ যে আপোনালোকে যদি নোৱাৰে তেতিয়া হয়তো আপোনালোকে বাহিৰৰ পৰা ক'ৰবা ইঞ্জিনিয়াৰ বা বিজ্ঞানীক কাৰোবাৰ আনি পেলাই এইখিনি এৰিয়াক জিঅ' ষ্টাডিটো কৰাই পেলাই যদি কিবা এটা উপায় হয় কৰক সন্মুখত মহাত্মাৰ ফটো বাজি আছে সুধা কণ্ঠৰ কালজয়ী গীত আৰু প্ৰতিবাদথলীত মেচিনেৰে চুলি ঘূৰাইছে আছু আৰু অসম সেনাৰ এইসকল সদস্যই বহু চৰকাৰ আহিল বহু গ'ল কিন্তু একেটা সমস্যাত জুৰুলা হৈয়ে থাকিল এওঁলোক এই সমস্যাটোৰ কাৰণে বিভিন্ন ধৰণৰ কাৰ্যসূচী ল'লোঁ বিভিন্ন ধৰণৰ প্ৰতিবাদ কৰিলোঁ বিভিন্ন ধৰণৰ স্মাৰকপত্ৰ দিয়া হ'ল কিন্তু আজি পৰ্যন্ত ন্যূনতম এটা কামো কৰিব দেখা নগ'ল গতিকে আমি উপায়হীন হৈ ৰাঙাপাৰা আঞ্চলিক ছাত্ৰ সন্থা আৰু অসম সেনাই বিভিন্ন দল সংগঠন ৰাইজৰ সহযোগত আমি 24 ঘণ্টীয়া অনশন আৰু আমি এই মুণ্ডন কাৰ্যসূচী কৰিবলৈ আমি আগবাঢ়িছোঁ মথাউৰি নিৰ্মাণ নতুবা বান দিয়াৰ নামত আহিল কোটি কোটি টকা সংঘটিত হ'ল ব্যাপক কেলেংকাৰী পিছে আজি কুপতি নহ'ল তদন্ত জিঅ' বেগ পাৰ্কো পাইন মাথাউৰি বনোৱা আদিৰ নামত বৃহৎ কেলেংকাৰী হ'ল তাৰ বিষয়ে কোনো তদন্ত নহ'ল এওঁলোকৰ দাবী অচিৰেই এই ভয়াৱহ দুৰ্যোগৰ পৰা চৰকাৰে মুক্তি দিয়ক অন্যথাই বিকল্প স্থানত সংস্থাপন দিয়ক বালিপৰাবাসীক বালিপৰীয়াবাসী ৰাইজৰ যি চকুলো এই চকুলো মুচি আমাক সকলোকে সকাহ দিবলৈ আমি ৰাজহুৱাভাৱে আমি বৰ্তমান ৰজাগৰীয়াক আমি আহ্বান জনালোঁ পিছে মুণ্ডনেৰে প্ৰতিবাদ কৰা বালিপৰাবাসীৰ চকু পানী মচিবনে চৰকাৰে বালিপৰালৈ আহিবনে পৰিৱৰ্তন নে প্ৰজন্মৰ পিছত প্ৰজন্মই ভুগি অহা দুৰ্যোগ ভুগিয়েই থাকিব লাগিব বালিপৰাৰ নৱপ্ৰজন্মই বালিপৰাৰ পৰা ঋতুপৰ্ণ চক্ৰৱৰ্তী DY 365